হাই গাইজ, আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি আহিছোঁ চিম্পুল মোৰ লগত অলপ কাজিয়া বুলি কৰিছোঁ, কাজিয়া এটা হৈ গৈছিলে, তাৰ বিষয়ে অলপ ক'বলৈ ওলাইছোঁ। কৈ দিছোঁ আৰু আপোনাক তাৰ কাৰণে মোৰ মাথাটো গৰম হৈ আছে। পূৰা বহুত খং উঠি আছে। কি ক'ম, এনেকুৱা খং উঠিছে ক'বলৈ নোৱাৰি আৰু বহুত বেয়াকৈ খং উঠি আছে। তো তাৰ কাৰণে মই ভিডিঅ'টোকে অলপ বনাইছোঁ, যাতে তাৰ ওচৰলৈকে যায় বা মানুহে কাৰ ভুল কি কথা অলপমান পৰিচয় হয়। তো কথাটো হৈছে, গাঁৱৰে ল'ৰা, নিজৰে মানুহ অলপ হ'লেও বুজি নাপালে, আহিলে কি ক'ম, এনেকা যে তাৰ পইচাটো লৈ পেলাই আৰু মই যেনিবা পলাই গৈছোঁ, নহ'লে বা তাৰ পইচাটো মই নিদিওঁ আৰু খাই দিলোঁ, দূৰত পলাই গ'লোঁ, তেনেকুৱা ভাবিলে। এনেকুৱা ভাবি পেলাই সি অকণমান প্ৰথমত দম দিছিলে ঘৰত আহি পেলাই, যে তোক চাই ল'ম, চাই ল'ম নহয়, তই আজি পইচা নিদিবি, নহ'লে কথা বেয়া হ'ব। মই নাই, মোৰ ঘৰত মাহঁতক কৈ গৈছিলে। তো কাহিনীটো মই ফাৰ্ষ্টৰ পৰা কৈ দিছোঁ, শুনক। গাঁৱত এটা বিয়া আছিলে। তো গাঁৱৰ বিয়াত মোৰ লগৰ এজন DSLR মোৰ আছিলে। DSLRটো মই ফাৰ্ষ্ট বিক্ৰী কৰি দিছিলোঁ। মোৰ লেবাৰ এজনৰ প্ৰয়োজন আছিলে কাৰণে, সেই লেবাৰটোৰ অসুবিধা হৈ আছিলে তাৰ পোৱালিটোৰ কাৰণে। তো তাৰ কাৰণে মোক পইচা খুজিছিলে। মই নোহোৱাত মই DSLRটো এজন গাঁৱৰে নিজৰে ভাইটি হয়, তাক বিক্ৰী কৰিছিলোঁ। তো তাক বিক্ৰী কৰি দিয়াত তাক মই 4,500 টকাত বিক্ৰী কৰি দিলোঁ DSLRটো। মই ঘৰত কোৱা নাই, মাহঁতক দেউতাহঁতক মই কাকো কোৱা নাই। তো সেই কথাটো মই সেই ল'ৰাটোক মই বিক্ৰী কৰি দিলোঁ 4,500 টকাত। তো 4,500 টকাত বিক্ৰী কৰি দিয়াত সিয়ে চলাই আছে, মই তাক দি দিলোঁ। মই পইচাটো আনি পেলাই মোৰ তাতে কাম কৰে যেতিয়া, তাৰ পোৱালিটোৰ অসুবিধা হৈছে, যদি মই পইচা নিদিলে বেয়া হৈ যায় কথাটো। তো তাৰ কাৰণে মই তাৰ সহায় কৰি দিলোঁ, যে অসুবিধাত পৰিছে নিজৰ পোৱালিৰ কাৰণে। তো সদায় দিনে ৰাতি মোৰ তাতে কাম কৰে, যেতিয়া তাৰ নিজৰ পোৱালিৰ কাৰণে অসুবিধা পৰিছে, তো মই পইচাটো দিবই লাগিব। তো তাৰ কাৰণে মই DSLRটো দি হ'লেও মই তাক পইচাটো দিছোঁ। 4,500 কম পৰিমাণত হ'লেও মই তাক লৈ পেলাই মোৰ কাম কৰা ল'ৰাটোক, লেবাৰটোক মই পইচা দি দিছোঁ। তো সিমানখিনিলৈকে ঠিকেই আছে। তাৰপিছত মোৰ ঘৰত গম নাপায় মই DSLRটো বিক্ৰী কৰিছোঁ বুলি কয়। দামত আনিছোঁ ন, তাৰ কাৰণে গম নাপায়, গম পোৱা নাই, মই কোৱাও নাছিলোঁ। তো সেই ল'ৰাটো তেতিয়ালৈকে ঠিকে আছে, মই দি দিলোঁ। ঘৰত কৈ থৈছোঁ যে এনেই নি পেলাই চলাই আছে। আমাৰ ঘৰত তেনেকুৱা মই যি কওঁ সেইটোৱে হয়, মাহঁতে মোক ইমান কিবা নকৰে। তো তাৰপিছত এদিন গাঁৱত বিয়া আছিলে। তো গাঁৱত বিয়াত থকাত মোৰ লগৰ এজনে, মোৰ লগৰটোৱে ক'লে যে তোৰ DSLRটো দেচোন। ঠিক আছে, DSLR এটা লাগে যদি মোৰ ঘৰত আছে, তই খুজি লৈ যা, মই ফোন কৰি কৈ দিম। তো মই ফোন কৰি কৈ দিলোঁ। তো ফোন কৰি কৈ দিয়াত সি DSLRটো আহি পেলাই লৈ গ'ল। তো DSLRটো লৈ যোৱাৰ পিছত কি হ'ল, দুদিন তাত ৰাখি দিলে। বিয়াত ফটো চটো উঠিলে, ভিডিঅ' চিডিঅ' বনালে নাজানো, তাত থৈ দিলে। তাৰপিছত আনি পেলাই আমাৰ ঘৰত থৈ দিলে। তো ঘৰত থৈ দিয়াত মাহঁতক কোনোবাই লগাই দিলে যে DSLRটো তিলক দায়ে বিক্ৰী কৰিছে তাক কমত, 4,500 টকাতে বিক্ৰী কৰিছে বুলি কৈ দিলে। তো মাহঁতে খং উঠিলে। তো আমাৰ মাহঁতে কৈছে যে ইমান দামত আনি পেলাই ইমান কমত কিয় বিক্ৰী কৰিছ, তেনেকুৱা ক'লে। তো মই ক'লোঁ, মই গালি খাইছোঁ, মই একো কোৱা নাই, মই ঘৰত কাৰো লগত কাজিয়া নালাগোঁ, আৰু মই কাজিয়া নালাগোঁ। মোৰ খং উঠিলে খং উঠিব, কিন্তু মোৰ ধৈৰ্যটো ধৰোঁ ন, এটা বেপাৰ কৰোঁ যেতিয়া ধৈৰ্যটো ধৰিবই লাগিব। তো মই চুপচাপ আছোঁ, একো কোৱা নাই। তাৰপিছত সেই ল'ৰাটোৱে মোক ফোন কৰি আছে। মই ক'লোঁ ঠিক আছে, মই ক'লোঁ পইচা দিম বাৰু, মই মাহঁতৰ লগত ভালদৰে কথা পাতি ল'ম। কিয়নো মই কি ভাবিছোঁ যে DSLRটো তাক দিছোঁ, জবানটো জবান, তাক মই DSLRটো দিছোঁ, DSLRটোৱে যাতে মাহঁতৰ পইচা নিমিলিলে DSLRটো দিয়া কৰাম বুলি কয়, মই বুদ্ধি তাৰ কাৰণে ভাল ভাবিছিলোঁ। যোন ল'ৰাটোক বিক্ৰী কৰিছিলোঁ মই তাৰ কাৰণে ভাল ভাবিছিলোঁ। কিন্তু সি কি ভাবিলে, নাই বোলে 4,500 টকাৰ কাৰণে মোক চুচুৰাই আছে, মোক ফোন কৰি থাকে। আৰু মই এটা বেপাৰ কৰা মানুহ, মোৰ ঢেৰ কাম থাকে। মই ইফালে পাতৰ টেনশ্যনত থাকোঁ, ইফালে মোৰ পৰা এডভান্স লৈ থৈ দিছে, কিন্তু এডভান্স লৈ থোৱাটো সিহঁতে মোক পইচা দিয়া নাই। পইচা নহয়, পাত দিয়া নাই। এডভান্স লৈ থৈ দিছে, কিন্তু মোক পাত দিয়া নাই। তো সেইবিলাক টেনশ্যন লৈ পেলাই মই ইফালে ঘূৰি থাকোঁ। সি মোক ফোন কৰি আছে, আৰু যোন সময়ত আহে, মই যেতিয়া ৰাতিপুৱা শুই নুঠোঁ তেতিয়ালৈকে নাহে। তাৰপিছত মোৰ টাইম হৈ যায়, মই ওলাই যাওঁ। সন্ধিয়া মই ফেক্টৰী পাত চাত পেলাই 9টা-10টাত সোমাওঁ, তাৰ আগত আহিব, তেনেকৈ মোক লগ নাই পোৱা। তো আজি আৰু যোৱাকালিৰ আগদিনা যোৱাকালি আহিছিলে, আহি পেলাই কৈছে পইচাটো নিদিলি, তাৰ মাকক লৈ আহিছে। তো পুতু দাই পইচা নিদিয়াৰ কাৰণে ইমান দিন চুচুৰাইছে বোলে। তাৰপিছত মোক পুতু বুলি কয় আৰু গাঁৱত। তো তিলক দাই চুচুৰাইছে যে পইচাটো কিয় দিয়া নাই, এনেকুৱা তাৰপিছত আজি যদি পইচাটো নিদিয়ে বোলে, আজি যদি পইচা নিদিয়ে কথা বেয়া হ'ব।
কথা বেয়া হ'ব ক'লে তাত এটা শব্দ আহি যায় যে কথা বেয়া হ'ব ক'লে কি কৰিব সি কিবা এটা কৰিম বুলি ভাবিছে। এইটো কথা হ'ল সি কিবা এটা কৰিম বুলি ভাবিছে, তাৰ কাৰণেহে সি কৈছে যে আজি যদি পইচা নিদিওঁ কথা বেয়া হ'ব বুলি। আৰে মানুহক ফটকি ইমান পঢ়া শুনা ল'ৰা, কলেজ BA গৈ থকা ল'ৰা, সেই কথা ক'বলৈ নাজানে নেকি? ভালদৰে কওক যে কি হৈ আছে কথাটো। আজি 4-5 দিন হৈ গ'ল যে কি হৈ আছে, মানে বস্তু দিবি না পইচা দিবি না কি? ভালদৰে কৈ কথা পাতিছে আমাৰ মাহঁতৰ লগত। বোলে আজি বোলে তিলক দাক পইচা দিব নিদিলে, পইচা নিদিলে কথা বেয়া হৈ যাব বুলি কৈ আমাৰ মাহঁতক দম দি থৈ গৈছে। যেতিয়া মই এইফালে ঘূৰি টেনশ্যনত মই ঘূৰি আহি পেলাই যেতিয়া মই ঘৰ সোমাইছোঁ, মই এটা বেপাৰী মানুহৰ হেটেক লৈ থাকেনে নাই গাইছ? আপোনালোকে ক'বচোন। যোনবিলাক বিজনেছ কৰে সেইবিলাকক সুধিছোঁ, মাথাত কিমান হেটেক থাকে তো যোনে বিজনেছ কৰে সি গম পায়। যোনবিলাক বিজনেছ নকৰে সিহঁতে গম নাপায়। তো মই ক'বলৈ বিচাৰিছোঁ এটাই, আহি পোৱাৰ লগে লগে মোৰ মাহঁতে ক'লে যে সেই ল'ৰাটো বোলে সি কৈ থৈ গৈছে মাহঁতৰ আগত, সি বোলে ঘৰতে সোমাই আছে, সি বোলে পালেং তলত লুকাই আছে। মানে আমাৰ মাহঁতক কৈ থৈ গৈছে সন্ধিয়া আহি পেলাই 2-3জন ডেকা ল'ৰা লৈ আহিছে লগত, মোৰে খুৰাৰ ল'ৰাহঁতক লৈ আহিছে। সিহঁতক লৈ আহি কৈছে বোলে, আহি পেলাই মাহঁতৰ আগত কি কৈ গৈছে বোলে, সি আছে এতিয়া ঘৰ ভিতৰত আছে বোলে, গাড়ীখন আছে বাহিৰত, মানুহটো বোলে ঘৰ ভিতৰত সোমাই পালেং তলত লুকাই আছে, ঘৰ ভিতৰত আছে বোলে এতিয়াও। আৰে মাহঁতে ক'লে বোলে ভিতৰত সোমাইছা, তো ময়ো কৈছোঁ সেইকেইটা ঘৰ ভিতৰত যদি সোমাই মেলি যদি মোক ঘৰ ভিতৰত দেখাহেঁতেন বা পালেং তলত দেখাহেঁতেন তেতিয়া মই লাজ খালোঁ হয় নে নহয় কওকচোন গাইজ? মই নিজে লাজ খালোঁ হয় যে এই 4,000 টকাৰ কাৰণে পালেং তলত লুকাই আছে আৰু মানে মাকহঁতে নাই কৈ দিয়ে। তো কথাটো সিহঁতে বিচাৰি চাব লাগিছিলে। যদি সিহঁতৰ ডাউটেই হৈছে ঘৰ ভিতৰত লুকাই আছোঁ বা পালেং তলত লুকাই আছোঁ, তো সিহঁতে ঘৰ ভিতৰত সোমাই চাব লাগিছিলে যে সি ঘৰ ভিতৰত আছে নেকি। যদি সিহঁতে দেখি পেলাই যদি মই ঘৰ ভিতৰত সঁচাকৈ পালেং তলত বা ঘৰ ভিতৰত সোমাই লুকাই থকাহেঁতেন, তেতিয়া যদি সিহঁতে দেখি পোৱাহেঁতেন, সিহঁতে ক'লে মানে মই মানিলোঁ হয়, সঁচা কথা, মই ঘৰ ভিতৰত লুকাই আছিলোঁ, মই তেতিয়া একো নক'লোঁ হয়। সিহঁতে সেনেকুৱা কথা কৈ থৈ গৈছে, তো মই আহি পাইছোঁ আৰু কৈছে বোলে তেনেকুৱা DSLR বোলে 4,000ত এভেইলেবল আছে বোলে। আৰে ভাই 4,000 টকা তই DSLR কিনি দেখা, যদি আজিকালি সৰু কিপেড মোবাইল এটাৰ দামেই 3,000 4,000 টকা, সি আকৌ কি কয় 4,000 টকাত বোলে সি বোলে মোক বোলে DSLR কেমেৰা আনি দিয়ে বোলে, এভেইলেবল পৰি আছে বোলে। আৰে ভাই আনি দেখা, লাগিলে মই 8,000 টকা দি দিম, তই মোক এনেকুৱা ছেম DSLR আনি দিলেই হ'লতো। তো মই বেছি কথা ক'বলৈ নাযাওঁ, তোমাক এটাই কৈছোঁ যে সি মানে তেনেকুৱা কথা কৈ যোৱাৰ কাৰণে মানে মোৰ আহি পেলাই খং উঠিলে। খং উঠাত মই ফোন কৰিলোঁ, তাক ফোন কৰা নাই, ডাইৰেক্ট মই খুৰাৰ ল'ৰাক ফোন কৰিছোঁ যে তেনেকুৱা ল'ৰাটো আহি পেলাই, গৌতমে আহি পেলাই যে ইমানখিনি কথা তহঁতে কিয় কৈ থৈ গৈছ বোলে, মই বোলে পালেং তলত লুকাই আছোঁ, মই বোলে ঘৰ ভিতৰত সোমাই আছোঁ বোলে, তহঁতে 4,000 টকাৰ কাৰণে। আৰে গাই 4,000 টকাৰ কাৰণে কোনোবা ঘৰ ভিতৰত লুকাই কৈ থাকিব নেকি নাই বুলি? ডাইৰেক্ট ওলাই কৈ দিব পাৰিম নাই, পইচা নাই বা নাই পোৱা আহিবি। আমাৰো এইফালে বিল সোমোৱা নাই। বিল সোমালেতো 4,000 টকা কি, 8,000 টকা দি পেলাই মই লাগিলে বেলেগ DSLR আনিব কৈ দিলোঁ হয় নে, যেনেকুৱা কথা কৈ গৈছে। তো বাট মই ইমানখিনি মই ধৈৰ্য ধৰোঁ, বহুতে ধৰোঁ। তাৰপিছত এনেকুৱাখিনি কথা শুনি পেলাই মই ফোন কৰিলোঁ, ফোন কৰি ক'লোঁ ক'ত আছ, ফাংচনত আছোঁ ক'লে, তেতিয়া বুলি ক'লোঁ। তাত মোৰ এটা কথা ভুল হ'ল যে মানে 2-3টা কথা মই অলপ ভুল কৰি পালোঁ ফোনত, খঙত চটত চবৰে ওলাব। এইটো যদি ঘপকি ক'ৰবাৰ পৰা আহি পেলাই টেনশ্যনত যদি শুনি পাওঁ, তেতিয়াতো সেই কথাটো চবৰে ওলাই যাব। আৰে ভাগৰে জিগৰে আহিবি আৰু এইবিলাক ফাল্টু কথা যাৰে তাৰে শুনি পালেতো গাইজ চবৰে খং এটা উঠিবই। তো সেইটো খঙত মানে মই কৈ পালোঁ, সেইটো মোৰ ভুল হৈছে। মোৰ এইটো সিও যদি ভিডিঅ'টো চাই সেই কথাটো লৈ পেলাই নাৰাখিবি। বাট এটাই কৈছোঁ যে মোক ক'লি যে পালেং তলত লুকাই থাকা বা ঘৰ ভিতৰত লুকাই থাকা, সেইটো কথা লৈ পেলাই বহুত ডাঙৰ ভুল কৰিলি আৰু তেনেকুৱা কথা ক'বলৈ নাপায়। আৰু তেনেকুৱা তই যদি দেখি পাওঁ ক'লে বেলেগ কথা, আৰু তই ইমান পঢ়া শুনা ল'ৰা, তই তেনেকুৱা কথা কৈছ, তই নিজে ভাবিছা তোৰ জ্ঞান নাই নেকি? ইমানখিনি পঢ়ি আছোঁ, আমিতো পঢ়া শুনা নাই, তেওঁ বুদ্ধি খাটাই পেলাই বেপাৰ কৰি আছোঁ, ধাৰ ঋণ লাগি হ'লেও বেপাৰ কৰি আছোঁ। ধাৰ আছে কাৰ নাথাকে, পৃথিৱীত কোন বেপাৰী ধাৰ নাই কওকচোন? চব বেপাৰীৰ ধাৰ আছে, যোনবিলাক বিজনেছ কৰে চব বিজনেছৰে ধাৰ লাগি আছে মালিকবিলাকৰ, কাৰো ধাৰ নালাগা নহয়। কোনোবাই লোন লৈছে, কোনোবাই কিবা লৈছে, মোৰ বয়স সৰু, মই লোন নাপাওঁ, তো মই বেলেগৰ পৰা সুদত আনি হ'লেও মই আজি বেপাৰ কৰি আছোঁ। তো গাইজ এটাই কৈছোঁ, সেই ল'ৰাটোকে কৈছোঁ, আজি আহিছিলে ৰাতিপুৱা আহোঁতে মই কৈছোঁ, সি দম দেখাইছিলে। তাৰপিছত কৈছে, প্ৰথমত ক'লে বোলে তহঁতৰ গাঁৱৰ মানুহে কৈছে, মই কৈছোঁ গাঁৱৰ মানুহটোক মাতি আন। তাৰপিছত দেখাব নোৱাৰে, ঠিক আছে কৈছে ময়ে কৈছোঁ। আৰে ভাই ঠিক আছে তয়ে কৈছ, মই মানি লৈছোঁ। সি কৈছে মই কৈছোঁ তই ঘৰ ভিতৰত পালেং তলত লুকাই আছোঁ। ঠিক আছে একো নহয়, 4,000 টকাৰ কাৰণে সি ইমানখিনি কথা ক'লে মই বেয়া নাপাওঁ। ঠিক আছে, মানুহৰ টাইম আহে বা মানুহৰটো সদায় একে নাথাকে, হয় নে নহয় গাইজ? চবেই কওক।
তো তাক মই এটাই ক'ব বিচাৰিছোঁ ভাই, এনেকুৱা কথা মানুহক ঘপককৈ নকবি, আহি চাবি, সুধি চাবি কিহৰ কাৰণে কি কথা দিয়া নাই, তই কেমেৰাটোকে দিবি নে কিয় দিবি। আৰে সি কৈ আছে তোক ফোন কৰিলে ফোন নুঠাও। আৰে টাইমতো হ'ব লাগিব না, মানুহৰ ফোন উঠাব, কিবা এটা কৰিব। মই বিজনেছত মাথা মাৰি থাকোঁ না, এইবিলাকত মাথা মাৰি নাথাকোঁ নহয়। এটা সৰু সুৰা কথাত মই মাথা মাৰি থাকিবলৈ মোৰ মাথাটো বেয়া কৰিম নেকি? মই পাগল নহয়। তো গাইজ তাকে কৈছোঁ যে মোৰ ভিডিঅ'টো তাৰ কাৰণে বনোৱা হ'ল। আজি ৰাতিপুৱা আহিছিলে, তাৰপিছত মাহঁতৰ লগত কথা পাতিলে। মাহঁতৰ লগত কথা পতাৰ পিছত মাহঁতে কি ক'লে নক'লে মই নাজানো। তো সেইটোৱে আৰু, মানুহক তেনেকুৱা কথা ক'বলৈ নাপায়, আৰু দেখিলে ক'ব লাগে। দম দিয়া দি হৈ গ'ল, সিও কৈছে, তাকো মই অকণমান কৈ পালোঁ। মোৰ ডাউট মানে আমাৰ ভাই ঘৰ দুৱাৰ ভাল নহয় না, আমি ভাই সৰু মানুহ, আমাৰ লগত কোনো লগত নাই না, তাৰ কাৰণে ভাবিছে কিবা এটা নহয় কিবা এটা কৰি দিব পাৰিম। মানে সি মেছেজ দিলে, সেই মেছেজটোৰ কাৰণে মোৰ খং উঠি গ'ল যে ঘৰত কৈ গৈছে, তো কৈছে পালেক তলত লুকাই যায় কিবা কথা কিবা কিবি কৈ থৈ গৈছে, আজি পইচা নিদিলে কথা বেয়া হৈ যাব। আকৌ মোক ফোন কৰি মোক মেছেজ কৰিও কৈছে যে আৰে ভাই আজি ভাই নিদিয়া, আজি যদি পইচা নিদিওঁ কথা বেয়া হৈ যাব তোৰ। আৰে সি কি কৰিব, মানে কি কৰিম বুলি ভাবিছিলেনো, কি কৰিম বুলি ভাবিছিলে কওকচোন। সেইটোৰ কাৰণে সি যদি মোক মানে মাথাত লাগি গ'ল, আৰে কি কৰিম বুলি কৈ সি মানে ভাবি পেলাই মানে সি ক'লে আজি যদি পইচা নিদিওঁ কথা বেয়া হ'ব তোৰ। তেনেকুৱা মানুহক কথা নকয় নহয়, SMS নিদিয়ে নহয়। লাগিলে SMS দে, তোৰ মই এনেকুৱা মেছেজ দে, লাগিলে তোৰ ঘৰত গৈ আছোঁ সদায় তই ফোন কৰিলে ফোন নুঠাও, বা তোৰ ঘৰত গৈ আছোঁ লগ পোৱা নাই, পইচা দিবি নে তই কেমেৰা দিবি, কিবা এটা তোক ক, তেনেকুৱা SMS দে। আৰে আজি যদি পইচা নিদিওঁ কথাই বেয়া হ'ব তোৰ, ইমান ডাঙৰ নে তোৰ ক'বলৈ আহি গৈছে মোক। ঠিক আছে ভাই, মই ইমানখিনিতো ধৈৰ্য ধৰা মানুহ আছে, কথা নাই। আজি ময়ো বেপাৰত মানুহক 30,000 40,000 20,000 10,000 তেনেকুৱা মানুহক দি থৈ দিয়া আছে। আজিলৈকে মই পাতেই দিয়া নাই, সিহঁতে বেলেগক দি আছে কেছত। তো মই সেইটোও ক'বলৈ যোৱা নাই সিহঁতক, তাৰ নিচিনা কাজিয়া লাগিব যোৱা নাই। আৰু সি কৈ আছে মই সুদত অনা পইচা। ঠিক আছে, সুদত আনিছ, দিম ন, লাগিলে সুদত যিটো আনিছ সেইটো পইচা দি দিম। মই তাৰ কাৰণে ভালে ভাবিছিলোঁ, হয় নে নহয় গাইছ। মাহঁতে পইচাটো নিদিলে মই তাৰ কেমেৰাটোকে ঘূৰাই দিম, কিয়নো জবানটো জবান। আৰে হ'ব বাৰু সৰু মানুহ, কিন্তু জবানটো মানে মই কি কৰোঁ, জবান কাৰোবাক কিবা এটা দিলে কমতে বিক্ৰী কৰিম, লছ খাই বিক্ৰী কৰিম, লছ খাই বেপাৰ কৰিম, কিন্তু জবানটো মই ৰাখিমেই। আৰু কাৰো পইচা আজিলৈকে খাই পেলা মই পলোৱা নাই, ইয়াতে আছোঁ। আৰু খাই পেলাই মই ক'তো নাযাওঁ, ইয়াতে থাকিম। আৰু মই নিজৰ ঘৰতে থাকিম, ক'তো নাযাওঁ, কেতিয়াও নাযাওঁ। তো ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। তো তাকেই কৈছোঁ যে চোৱা, মানুহক তেনেকুৱা কথা ক'ব নাপায়। পইচা পাব লগে থাকিলে ভালদৰে কবি কিবা কাৰণে, তো নিশ্চয় ক'ব। তো কিহৰ কাৰণে কি কথা, মই কৈছিলোঁ পইচা সোমাই দে, মোৰ বিল সোমালে মই সোমাই দি দিলোঁ হয়। ইমানখিনি মই কথা শুনি নাথাকোঁ আৰু শুনিব বেয়া পাওঁ। তো যাতে সেই ভিডিঅ'টো চাই পুৰাকি আৰু নিজে মাইণ্ডত সোমায়। আৰু মোৰ যিখিনি ভুল হৈছে এইটো মই কৈছোঁ, মোৰ ভুল হৈছে, মই দুষাৰমান কথা ক'লোঁ, কিয়নো সি ফাৰ্ষ্ট কোৱাৰ কাৰণে ময়ো ক'লোঁ। সি কৈ থৈ গৈছে যে আজি পইচা নিদিলে কথা বেয়া হ'ব, তাৰ কাৰণে মোৰ খং উঠি গ'ল। সি কি কৰিব খুজিছে, মানে কি কৰিব, সেইটো খঙত মই কৈ দিলোঁ। ঠিক আছে গাইজ, মই তাকো কৈছোঁ আৰু মোৰ খুৰা ল'ৰাকো কৈছোঁ। সি খুৰা ল'ৰা আহি পেলাই বোলে বেছি কথা কৈ গৈছে ইয়াত। তো নিজৰে দাদীৰ ল'ৰা, তো কি ক'ম, এদিনত সি চোৱা কাটিব নে আমাৰ চোৱা কাটিম, এইবিলাকতো বাদেই দে, এইবিলাক নকওঁ। নিজৰ মানুহ যেতিয়া নিজে ভাবি চাব লাগে আৰু না, নিজৰ পৰিয়ালক তেনেকৈ সিয়ে আহি পেলাই বেছি কথা কৈছে বুলি শুনিছোঁ মই। তো লোকৰ বস্তুত সিটো নাই না, মই দিওঁতে আনোতে সিটো নাই না, তাৰ লাজ লাগিবলৈ। মই ধাৰ খাইছোঁ, মোকহে লাজ লাগিব, সি ক'বলৈ নাই না, নালাগে না। নিজৰ পৰিয়ালৰ মানুহ বেয়া হ'বও নালাগে। তো ঠিক আছে, মই ইমানতে ভিডিঅ'টো সামৰি মাৰিছোঁ।